চামগুৰি সমষ্টি অন্তৰ্গত লাওখোৱা আৰু বুঢ়া চাপৰি অভয়াৰণ্যৰ লগতে লাগি থকা এখন ব্যক্তিগত শিক্ষাখণ্ডৰ প্ৰতিষ্ঠান বগামুখ ডক্টৰ APJ আব্দুল কালাম জাতীয় বিদ্যালয়খন আজি শুভাৰম্ভ কৰাৰ লগতে এখনি উদ্বোধনী সভা অনুষ্ঠিত হৈ যায়। সভাখনত পুৰুষ মহিলাকে ধৰি অঞ্চলৰ বিশিষ্ট তথা গণ্যমান্য ব্যক্তিসকল প্ৰায় 500 শতাধিক লোকে অংশগ্ৰহণ কৰে। উল্লেখ্য যে বগামুখ অঞ্চলটো বহুদিনৰ পৰা ভাৰাক্ৰান্ত হৈ অহা তাৰ সমান্তৰালকৈ গাঁওখনত শিক্ষাৰ দিশতো বহু পিছপৰা এখন ঠাই। এই ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানটোৱে অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলক উন্নত শিক্ষাৰ দিশত আগবঢ়াই লৈ যাবলৈ বুলি সভাখনত উদ্যোক্তাসকলে ভাষণ প্ৰদান কৰে। গুৰবন্ধা গাঁও পঞ্চায়তৰ অন্তৰ্গত বগামুখ অঞ্চলটো বিশাল এটা অঞ্চল আৰু ইমান ভিতৰুৱা অঞ্চল যে আমি 2001 চনৰ পৰাই আৰম্ভ কৰি এতিয়ালৈকে আমাৰ ৰাস্তা ঘাট পদূলি খুবেই বেয়া আছিলে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই ভিতৰুৱা অঞ্চলৰ পৰা ওলাই গৈ নিৰ্দিষ্ট এটা চহৰ বা নগৰত পঢ়িবলৈ যোৱাৰ কোনো সুবিধাও নাছিল। গতিকে আজিলৈকে আমাৰ ল'ৰা ছোৱালীবিলাক শিক্ষাৰ পৰা বহুতো পিছ পৰি আছে। বঞ্চিত বুলি নকওঁ, কিয়নো চৰকাৰী বিদ্যালয়সমূহ যদিও আছে পৰ্যাপ্ত পৰিমাণৰ নাই, কিয়নো চৰকাৰে দিয়া নীতি হিচাপে যদি দেখা যায় যে প্ৰতি 1 কিলোমিটাৰৰ ভিতৰত এটা প্ৰাথমিক বিদ্যালয় থাকিব লাগে, প্ৰতি 3 কিলোমিটাৰৰ ভিতৰত এটা মাধ্যমিক বিদ্যালয় থাকিব লাগে আৰু 5 কিলোমিটাৰৰ ভিতৰত এটা হাই স্কুল থাকিব লাগে। এতিয়া আমি দেখা পাইছোঁ আমাৰ অঞ্চলত 1 কিলোমিটাৰটো দূৰৰ কথা 5 কিলোমিটাৰৰ ভিতৰতো এটা আমাৰ LP স্কুল নাই। চামগুৰিৰ পৰা আব্দুল হান্নানৰ সৈতে জুৰিয়াৰ পৰা দিলৱাৰ হুছেইনৰ ৰিপৰ্ট, নিউজ 13 নৰ্থ ইষ্ট অসম।